নমস্কাৰ, মই বিকাশ নাথ। মোৰ ইউটিউব চেনেলটো চাইছে বিকাশ ব্লগ। আৰু বহুত দিনৰ পিছত মই আজি অসম পুলিচৰ ইণ্টাৰভিউ কিছুমান কথা ক'বলৈ আপোনালোকৰ মাজত আহিছোঁ। আৰু আপোনালোকক এটা কথা কওঁ যে অসম পুলিচৰ ইণ্টাৰভিউ আজি 2 বছৰ ধৰি যি নেকি এটা দুৰ্নীতি হৈ আছে, যি নেকি অসম পুলিচৰ ইণ্টাৰভিউটো এতিয়ালৈকে পতা নাই বা পতা হোৱা নাই, তাৰ ওপৰত আজি কিছু কথা ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোক এটা কথা কওঁ যে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে হয়তো হেল্পফুল হৈছেনে নে নাজানো, কিন্তু মই অসম পুলিচৰ ইণ্টাৰভিউ মই গাঁওখনলৈকে আৰু ইণ্টাৰভিউ হোৱালৈকে সকলো ভিডিঅ' মই দি আছিলোঁ, কিন্তু অৱশেষত সেই ভিডিঅ'বোৰ ডিলিট কৰিব লগা হ'ল। কিয় সেইবোৰ আপোনালোকে মোৰ চেনেলত ভিডিঅ' দিয়া আছে, চাই ল'ব। সেইবোৰ মই ক'বলৈ নাযাওঁ, কিন্তু অসম পুলিচৰ ইণ্টাৰভিউটো বাৰে মানে ষ্টুডেণ্টবোৰক কিন্তু বাৰে কষ্ট দি আছে। কিয় অসম পুলিচৰ ইণ্টাৰভিউ আজিলৈকে পতা নাই? আপোনালোকে ভাবক, অসম পুলিচৰ ইণ্টাৰভিউটো কনষ্টেবল বুলি ভাবি নে পতা নাই, নে এটা সৰু পোষ্ট বুলি আপোনালোকে অসম পুলিচৰ ইণ্টাৰভিউটো পাতিব খোজা নাই? আপোনালোক কিছুমান কুৱেশ্যন কৰোঁ, অসম চৰকাৰক কুৱেশ্যন কৰোঁ। আপোনালোকে যিমানে 1 লাখ 2 লাখ যিমানে চাকৰি নিদিয়ক কিয়, কিন্তু অসম পুলিচৰ ইণ্টাৰভিউটো 6662টা পোষ্ট আপোনালোকে সম্পূৰ্ণ কৰক। তাৰপিছত কওক যে 1 লাখ 2 লাখ চাকৰি অতি সোনকালে আবেদন কৰিব পাৰিব বা ৱেবছাইট মুকলি কৰি দিব। কিন্তু আপোনালোকে এই 6662টা পোষ্টৰ কথা ভাবক। সেই 4 লাখ কিমান হাজাৰ কেণ্ডিডেটে আজিও কষ্ট কৰি আছে, আজিও মাক দেউতাকক কৈছে যে মোক এযোৰ জোতা দিয়ক, কিন্তু কিছুমান এনেকুৱা লোক আছে যি নেকি জোতা কিনিব নোৱাৰে, সেইলোকক খালী ভৰিয়ে ৰানিং কৰিছে। খালী ভৰিয়ে ক'ত কি কাটা সোমাইছে, ক'ত শিলগুটিয়ে বিন্ধিছে, সিহঁতৰ ভৰি অৱস্থা নাই। তথাপিও তেওঁলোকে এটা হেঁপাহ আছে যে মই অসম পুলিচৰ এজন সৈনিক বা জোৱান হ'ব বিচাৰোঁ। কিন্তু আপোনালোকে ভাবি চাইছানে সেই দুৰ্ভগীয়া সেই কেণ্ডিডেটসকললৈ? আপোনালোকে কয় কেৱল যে আজি ইমানটা ইয়াতে পোষ্ট ওলাইছে। আপোনালোকে কেতিয়াও নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰে আমাৰ অসমত। আপোনালোকে যিমানে ভাল কাম নকৰক, বেয়া কাম নকৰক, আমি সেইবোৰ কেতিয়াও প্ৰকাশ কৰিব নাযাওঁ, আমি সেইবোৰ কথা কেতিয়াও ক'বলৈ নাযাওঁ। কিন্তু আপোনালোকক কওঁ, এই আজি 2 বছৰ হ'ল, 2018তে এপ্লাই কৰা, তাৰপিছত 2020ত 2019-20 ইণ্টাৰভিউটো হ'ল, কিন্তু 2021 আজি কি হ'ল ইণ্টাৰভিউ? এই তেনেকৈ পৰি আছে ইণ্টাৰভিউটো আজি। মই এইবাবে ভিডিঅ' নবনাওঁ, মই অসম পুলিচৰ ইণ্টাৰভিউ দুবাৰকৈ ইণ্টাৰভিউ দিছিলোঁ, মোৰ বেয়া হ'ল। সেইবাবে মই ভিডিঅ' নবনাওঁ বুলি মই কোৱা নাই, কিন্তু এইবাবে নবনাওঁ যে সেই 4 লাখ কিমান হাজাৰ কেণ্ডিডেটে আজি জোতা চেণ্ডেল খালী ভৰি দি যি ৰানিং কৰিছে, ৰ'দ বতাহ বৰষুণ নেওচি যি হেঁপাহৰ এক চাকৰি ল'ম বুলি তেওঁলোকে ৰানিং কৰি আছে, তেওঁলোকৰ অৱস্থা আপোনালোকে ভাবি চাইছেনে? আপোনালোকে তেওঁলোকৰ কথা ভাবক, তেওঁলোকৰ কথা বুজক। কেৱল আপোনালোকে যিমানে পোষ্ট নিদিয়ক কিয়, যিমানে খালী থকা বুলি নকওক কিয়, কিন্তু আপোনালোকে এই 6662টা পোষ্ট সোনকালে আপোনালোকে ইণ্টাৰভিউটো পাতক। আপোনালোকে যোগ্যতা অনুসৰি আপোনালোকে কেণ্ডিডেটবিলাকক চাই আপোনালোকে সেই 6662টা সম্পূৰ্ণ কৰক। আপোনালোকক কৈ আছোঁ যে আপোনালোকে অতি সোনকালে ইণ্টাৰভিউটো পতাৰ ব্যৱস্থা কৰক। কৰোণা হৈছে, কৰোণাটো সেই কেইদিনত ইণ্টাৰভিউ যেতিয়া হৈছিল, তেতিয়াও কৰোণা সংক্ৰমণ লাহে বৃদ্ধি হৈছে যদিও সেই সময়তো মাস্ক পৰিধান কৰিয়ে আৰু কম সংখ্যক ল'ৰা ছোৱালী লৈয়ে আপোনালোকে ইণ্টাৰভিউটো পাতিছিল। ঠিক তেনেকৈ এই ইণ্টাৰভিউটো যাতে সোনকালে পাতে, তাৰে মই আপোনালোকক অনুৰোধ জনাইছোঁ। আপোনালোকৰ হাতত সময় কম, কিন্তু আপোনালোকে বহুত চাকৰি দিম বুলি কৈছে, কিন্তু আমাৰ অসমত কেতিয়াও নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰে। আপোনালোকে আজি এই অসম পুলিচৰ ইণ্টাৰভিউ আৰু ফৰেষ্টৰ এইবিলাক পোষ্ট আপোনালোকে কেতিয়াবা চাইছেনে? কেতিয়াবা আপোনালোকে গম পাইছেনে যে এই কিছুমানতো এপ্লাই কৰা আছিল? সেইবিলাক নোচোৱাকৈ আপোনালোকে কৈ আছে যে 1 লাখ চাকৰি দিম, 50,000 দিম, 80,000 দিম, আপোনালোকে কৈ আছে বাৰে। আপোনালোকে সেইবোৰ কৰি দেখাওক। আপোনালোকে কেৱল ক'লে নহ'ব, আপোনালোকে কৰি দেখাওক।
আৰু এটাই চৰকাৰক অনুৰোধ জনাইছোঁ, এই 6,662টা পোষ্ট অসম পুলিচৰ। চ' আপোনালোকে এই কেণ্ডিডেটসকললৈ আপোনালোকে চাই এবাৰ ভাবক আৰু বুজক। এই দুৰ্ভগীয়া পিতৃ মাতৃসকলে নিজৰ ল'ৰা ছোৱালীক চাই যেন দুখৰ বোজা লৈছে। মই কিমান ভালকৈ আপোনালোকক ক'ব পাৰিছোঁ, কিমান বেয়াকৈ ক'ব পাৰিছোঁ মই কেতিয়াও নকওঁ, কিন্তু মোৰ বেয়া লাগে। ৰ'দ বতাহ নেওচি যেতিয়া ৰানিং কৰি আছে, এতিয়াও ৰানিং কৰি আছে, আপোনালোকে গাঁৱে হওক নগৰে হওক সকলোতে দেখক, এতিয়াও পুলিচৰ সেই কনষ্টেবলৰ চাকৰিৰ বাবে এতিয়াও ৰানিং কৰি আছে। তেওঁলোকৰ কথা ভাবকচোন। তেওঁলোকে একো কাম কৰিব নাযায়, তেওঁলোকে কিছু প্ৰাইভেট জব বাদ দি সেই ৰানিংটোকে কৰি আছে, বাৰে ৰানিং কৰি আছে। কিছুমানে পাছ কৰিছে, কিছুমানে ফেইল কৰিছে, কিন্তু তাৰ ফলত কি হ'ল, অসম পুলিচৰ ইণ্টাৰভিউ আপোনালোকে এতিয়াও পাতিব পৰা নাই। আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকক হাতযোৰ কৈছোঁ, আপোনালোকে এই ইণ্টাৰভিউটো সোনকালে পাতক। ইণ্টাৰভিউ যেতিয়া এজন ল'ৰা দিব যাব, সেই সময়খিনিত এজন ল'ৰা যেতিয়া এই বুকুখনত ধিপ শব্দ হৈ থাকে, ভয় এটা অনুভৱ হয়। আপোনালোকে সেই কেণ্ডিডেটবিলাকক কেতিয়াও মন নকৰে, কেতিয়াবা হাইটৰ কাৰণে উলিয়াই দিয়ে, কেতিয়াবা কিছুমান তেওঁলোকৰ যান্ত্ৰিকতাৰ বাবে, সেইবিলাকত আমি ক'ব নাযাওঁ। কিন্তু আপোনালোকে এই 6,662টা সম্পূৰ্ণকৈ ইণ্টাৰভিউটো পতা ব্যৱস্থা কৰক সোনকালে। কেৱল দুৰ্নীতি হৈয়ে থাকে আমাৰ অসমত। এই দুৰ্নীতিমুক্ত কিয় কৰিব নোৱাৰে? আপোনালোকে দুৰ্নীতিমুক্ত অসম গঢ়ক, আৰু যিমানে কথা কওক সিমানকৈ বেছি কৰি দেখাওক। আপোনালোকে কেৱল ক'লে নহ'ব। মই কোনো চৰকাৰ বা কোনো প্ৰশাসনক মই দোষ ধৰা নাই, কিন্তু আপোনালোকক অনুৰোধ জনাইছোঁ, আজি আমালৈ আপোনালোকে কিবা মনত এটা দুখৰ বোজা আপোনালোকে লৈ চাইছেনে? যদি আপোনালোকৰ ল'ৰা ছোৱালী তেনেকৈ যদি ইণ্টাৰভিউ কাৰণে দৌৰি থাকিব লগা হয়, তেতিয়া আপোনালোকে কি কৰিলে হয়? আপোনালোকৰ সন্তানৰ কথা ভাবিলে হয় তেতিয়া। কিন্তু আমি আপোনালোকৰ সন্তান নহয় নেকি? যদি নহয়, আপোনালোকে এই ইণ্টাৰভিউটো সিমানতে সীমিত কৰি ৰাখিছে। কিন্তু আপোনালোকে ভাবি চাওক, কিছু কথা ক'বলৈ থাকি যায়, কিছু কথা ক'বলৈ খোজোঁ, কিন্তু এই মনটোত এটা দুখৰ বোজা লৈ আপোনালোকক আজি এই ভিডিঅ'টো দিলোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আৰু চৰকাৰক অনুৰোধ জনাইছোঁ অতি সোনকালে এই পুলিচৰ ইণ্টাৰভিউটো পাতক। আপোনালোকে ভাবিছে যে ইণ্টাৰভিউটো নপতাকৈ থাকোঁ দিয়াচোন, কোনেনো প্ৰটেষ্ট কৰিব, কোনেনো কি কৰিব, কিন্তু আমি একো কৰিব নোৱাৰোঁ। কিন্তু আপোনালোকে সেই ইণ্টাৰভিউটোৰ কাৰণে ৰৈ আছোঁ। আপোনালোকে আমাৰ কথা বুজক, ভাবক। আপোনালোকে সদায় কয় যে অসমৰ কথা আমি সদায় ভাবিম, অসমৰ সমস্যাবোৰ দূৰ কৰিম। কেৱল ইলেকশ্যনৰ সময়ত ক'লে নহ'ব, আপোনালোকে সেই কামবোৰ কৰি দেখাওক। চ' সকলোকো বন্ধু বান্ধৱীক এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আৰু যদি মোৰ ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰি দিব, কাৰণ মই বহু বিৰতিৰ পিছত অসম পুলিচৰ ইণ্টাৰভিউ আজি এই ভিডিঅ'টো লৈ আহিছোঁ। চ' আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো প্ৰশাসন, অসম পুলিচৰ সকলো বিষয়ববীয়াই যাতে এই মোৰ কথাখিনি আৰু আমাৰ এই কেণ্ডিডেটৰ কথাখিনি যাতে বুজে। চ' সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক, প্ৰেক্টিছ কৰি থাকক, আৰু অসম পুলিচৰ ইণ্টাৰভিউটো যাতে সোনকালে আৰম্ভ কৰে, সেইবাবে মই প্ৰশাসন বিষয়ববীয়াক অনুৰোধ জনাইছোঁ। সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক, ধন্যবাদ, জয় অসম।